গাইছ, আকৌ এটা নতুন আমি গৈ আছোঁ গুৱাহাটী। সকলোৱে জানে কিয় গৈছোঁ, ভালে গম পাব। ভিডিঅ' চাই থাকক, এটা নতুন ভিডিঅ' বহুত দিনৰ পৰা আৰম্ভ কৰিলোঁ। আমাৰ লগত গৈছে গুড মৰ্ণিং গাইজ। চাওকচোন ৰাতিপুৱা সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে, চাওক না, ভিউটো কি মজা লাগিছে। 15 মিনিটমানৰ পাছতে আমি গুৱাহাটী পাই যাম। আৰু সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা আৰু বহুত মৰম থাকিল। ভিডিঅ'টো চাই থাকক। গুড মৰ্ণিং দাদা, কেনেকুৱা লাগিল আহি? বৰিং লাগিলে মোৰ সঁচা কথা ক'ব গ'লে। ৰাতি খোলা নাই? কেনেকুৱা চাউল কথা মাৰি নাই কেনেকুৱা? হা, টোপনি ধৰি আছে নেকি? টোপনি ধৰি আছে নেকি? দেখিছোঁ গাড়ীখনে লৈ আছে। ঠিকে আছে, ঠিক আছে। মেঘালী ৰঙত এজুৰি চকুত উজাগৰ অনুৰাগ বিচাৰি কাহিলি পুৱা। আজি 14 তাৰিখ। আজি সৰুসজাই, গুৱাহাটী সৰুসজাত বিহু প্ৰগ্ৰেম আছে। চ' আমি সেই বিহু প্ৰগ্ৰেমৰ কাৰণে মাজুলীৰ পৰা বহুত মানুহ আহিছে। আৰু মাজুলীৰ পৰা অহা মানুহখিনি ইয়াতে ফ্ৰেছ হৈ অলপ চাহ তাহৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আমি সৰুসজাত হ'বলগীয়া যি বিহু প্ৰগ্ৰেমৰ বাবে এণ্টি পাছ পাই গৈছে। চাওক, আৰু পূৰা চাহৰ সুন্দৰ ব্যৱস্থা কৰি দিছে। সেইখন দেখাই দিয়া, তুমি ভিতৰৰ কাগজ এণ্টি পাছখন দেখাই দিয়া। সুন্দৰ ব্যৱস্থা কৰি দিছে। চাহ মিঠাই আছে, চাহ এইবিলাক ভিতৰত গা ধোৱাৰ সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছে। বতাহ পোৱা কি কৰিছ? কিয় হাঁহি আছা? মই কিন্তু আপলোড কৰি দিম আকৌ। ধ্ৰুৱজ্যোতি মাজুলী। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তোমাৰ ভিডিঅ'ত মোৰ চেনেলটোৰ নাম কৈ দিছোঁ, মোৰ আনকান বিটু অসম। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টাটো বজাই দিব। আমাৰ বৰা এটা ভিডিঅ' কৰি আছে। ইতিমধ্যে যাব ওলালোঁ সৰুসজাই ষ্টেডিয়াম। চ' ভিডিঅ'টো চাই থাকক। ষ্টেডিয়ামখন দেখাব চেষ্টা কৰিম আৰু বিহুৰ দৃশ্যবিলাক দেখাম।
আছা? তোমালোকৰ অনুভৱ কোৱা। আমাৰ বঢ়িয়া, একদম অনুভৱ বঢ়িয়া। কি ক'ম অসম চৰকাৰে প্ৰথমবাৰৰ বাবে এনেকুৱা এটা বিহু সমগ্ৰ পৃথিৱীৰ আগত চিনাকি কৰি দিবলৈ ওলাইছে। গতিকে আমি অসমবাসী হিচাপে সদায় গৌৰৱ অনুভৱ কৰিছোঁ। যাতে এই বিহুটো বছৰ বছৰ ধৰি ৰাইজৰ মাজত অসমবাসী সমগ্ৰ বিশ্বই যাতে এই অসমীয়া বিহুক লৈ অসমীয়া জাতিটোক যাতে চিনি পায়, আমি তাৰ আশা কৰিছোঁ। তুমি কোৱা। মই কি ক'ম আৰু একদম বহুত ভাল লাগিছে, বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে অসমবাসী একদম গোটেই বিশ্ববাসীৰ আগত জিলিকি উঠিছে। তাতকৈ বেছি নকওঁ আৰু। ভাল লাগিছে, বহুত ভাল লাগিছে। সুন্দৰ এটা অনুষ্ঠানত আমি আহিছোঁ আজি, বহুত ভাল লাগিছে। কোনো শিল্পীয়ে যাতে ফোন লৈ ভিতৰলৈ নোসোমায়, ফোন বাজায়াপ্ত হ'ব। পুৰবী লক্ষ্মী This service, Jaga Sundaram Sundaram is starting line number 47. এইটো কাৰণে হিট লাগিছে। এয়া চাওক, আমাৰ মাজত উপস্থিত হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমাৰ মাজত উপস্থিত হৈছে।
Bye.